हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल रेशमी ब्लॉग। আৰু আপোনালোকে কেনেকা আছে আশা কৰিছোঁ আপোনালোকে সবেই ভালেই আছে। আৰু আজি মই বনাম আম আৰু ধনিয়া পাতৰ চাটনি। ইয়াত লৈছোঁ মই এফাল আম, 4টামান জলকীয়াটো আপোনালোকৰ হিচাপত, আৰু ইয়াত 8-9 ফুটমান নহৰু, ইয়াত একোচা ধনিয়া পাত, আৰু ইয়াত মানে ফ্লেভাৰৰ কাৰণে 2টা শুকান জলকীয়া। আমি শুকান জলকীয়াটা এতিয়া পুৰি ল'ম, আমটো কাটি ল'ম। তেতিয়াহ'লে এয়া চাওক, জলকীয়া পুৰি ল'লোঁ, আমখিনিও কাটি ল'লোঁ। এতিয়া মই ইয়াত মিক্সিত দিম, গোটেইখিনি দি দিম আৰু সোৱাদ অনুসৰি নিমখ দি দিব। আৰু জলকীয়াটো আপোনালোকে প্ৰথমতে কৈ দিলোঁ, চাই ল'ব কিমানটো খায় আপোনালোকে। এয়া চাওক, আমি মিক্সিত সোমোৱাই দিলোঁ। এতিয়া ইয়াত নিমখ দিম আৰু ঢাকনি মাৰি পিচিম। চাওক কিমান ধুনীয়া লাগিছে চাটনিখন চাবলৈ। আৰু এনেকুৱাকৈ যদি আপোনালোকে নাই খোৱা তেতিয়াহ'লে খাই চাব, বহুতেই ভাল লাগে। আৰু যদি আপোনালোকে এনেকুৱা যদি নাই খোৱা তেতিয়াহ'লে খাই চাব, আৰু খাই পিনে কেনেকুৱা লাগিছে কমেণ্টত ক'ব। আৰু যদি আপোনালোকে প্ৰথমবাৰ আহিছে মোৰ চেনেলত, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেল আইকন প্ৰেছ কৰিব। বেল আইকন প্ৰেছ কৰি যোনটো অল অপশ্যন থাকিব সেইটো দবাব, আৰু লাইক কৰি দিব। লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ।